নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা মই ভাল খবৰ লৈছোঁ। ভাল খবৰটো হ'ল আছাম পুলিচত অতি শীঘ্ৰে মুকলি হ'ব 556টা পদ, আৰু পদকেইটা থাকিব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে। নিশ্চয় বুজি পাইছে। আৰু মুকলি কৰিব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে। নিশ্চয় দেখা পাইছে এতিয়া ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে। আৰু সবিশেষ জানিবলৈ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে ৰখা বেল আইকনটো টিপি দিব, কিয়নো মই বনোৱাসমূহ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সঘনাই পায়। আহকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো চাই লওক। পদ টোটেল আছে 756টা পদ, আৰু পদকেইটা গ্ৰেড 3ৰ কাৰণে আছে 340টা আৰু গ্ৰেড 4ৰ কাৰণে আছে 416টা পদ। নিশ্চয় দেখা পাইছে ইয়াতে। আৰু এই পদটো হাউ টু এপ্লাই, মানে এপ্লাই কেনেকুৱা কৰিব, যেতিয়া 1 জানুৱাৰী 2019 মানে 1 জানুৱাৰী 2019 আছাম পুলিচৰ যিটো গভমেণ্ট ৱেবছাইট আছে www.assampolice.gov.in যায় আপুনি সম্পূৰ্ণৰূপে নটিফিকেশ্যন ডাউনলোড কৰিব পাৰিব আৰু এপ্লাই কৰিব পাৰিব। এতিয়া বৰ্তমান আছাম পুলিচৰ যিটো গভমেণ্ট ৱেবছাইট আছে এতিয়ালৈকে তাত কোনো ধৰণৰ নটিচ এভেইলেবল কৰা নাই। আৰু যি এখন নটিচ এভেইলেবল কৰিছে সেই নটিচখন মই দেখাই দিছোঁ। এইখন নটিচ প্ৰাইম টাইমত দি দিছে। ইয়াত নিশ্চয় দেখা পাইছে সম্পূৰ্ণৰূপে কোনো ধৰণৰ ফেক নহয়। আৰু ইয়াৰ সবিশেষ জানিবলৈ আপুনি ইয়াৰ গভমেণ্ট ৱেবছাইট www.assampolice.gov.in যায় সম্পূৰ্ণৰূপে চাব পাৰিব। আৰু মুকলি হ'ব এপ্লাই লিংকটো 1/1/2019 মানে 1 জানুৱাৰী তাৰিখে ইয়াৰ মুকলি কৰিব। নিশ্চয় বুজি পাইছে। আৰু কিবা যদি জানিব থাকিল তেন্তে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক এটা কৰিব। আজিলৈ আহিছোঁ। জয় অসম।